নমস্কাৰ সকলোকে মই নাৰিকা গোহাঁই আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ প্ৰথমটো ভ্লগলৈ আৰু মই দিনটো আজি কেনেদৰে কি কৰি পাৰ কৰোঁ আপোনালোকক দেখা যাওঁ অৰলৈ চাই দিব এতিয়া টাইম হৈ গৈছে 9:15 আৰু আজি বতৰটো যিহেতুকে ডাৱৰীয়া সেইটো কাৰণে মোৰ শুই উঠা অকণমান দেৰি হ'ল আৰু মই গা ধুই চাহ খালোঁ অলৰেডি আৰু বাকি দিনটো আজি কেনেদৰে পাৰ কৰোঁ কি কৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু আপোনালোকে চাব বুলি আশা কৰিলোঁ আৰু যদিহে চাই আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কমেণ্ট শ্বেয়াৰ কৰিব তেতিয়া মই আপোনালোকৰ লগত কথা পাতি আৰু আপোনালোকৰ লগত সময়বোৰ কটাই যাবলৈ সাহস পাম ভাল লাগিব মোৰ তো বলক কি কৰোঁ আপোনালোকক দেখাই আছোঁ আজি ৰাতিপুৱা শুই উঠি মই অকল বিচনাখন তুলিছোঁ বাকী সকলো কাম মোৰ কৰি আছে মই আপোনালোকক এতিয়া দেখাম মোৰ ৰুমটোৰ অৱস্থা কেনেকুৱা হৈছে মই কালি এফালে গৈছিলোঁ তো বস্তু বাহিনী গোটেই উলট পালট হৈ আছে মই আপোনালোকৰ আগত দেখাইছোঁ কেনেকুৱা আছে আৰু মই ঠিক কৰিছোঁ ৰ'ব এয়া মোৰ ড্ৰেছিঙৰ অৱস্থা এইফালে আলনা কাপোৰ ক'বই নালাগে একদম আৰু এতিয়া টাইম হৈ গৈছে 10:25 আৰু এতিয়া মই কাম কৰি মুঠতে ৰাতিপুৱাৰ কামখিনি কৰি এতিয়া মই আজৰি হৈছোঁ আৰু এতিয়া মই গৈ আছোঁ আমাৰ খুৰী এজনীৰ ঘৰলৈ গৈ আছোঁ মই বন্ধাকবি আনিবৰ কাৰণে ঘৰতে কৰিছে খুৰীহঁতি তো মই তালৈ গৈ আছোঁ তো আপোনালোককো লৈ যাওঁ বলক এতিয়া মই গৈ আছোঁ আমাৰ গাঁৱৰ সৰু সৰু আলিয়েদি বলক এইখনি বাৰী গৈ আছোঁ ৰ'ব ইফালে যাবলৈ মন আছে এয়া জপনা মই গৈছোঁ ভিতৰত সোমালোঁ এখন বাৰী এইটো নাৰিকলৰ পুলি লগাই থৈছে কলগছ লগাইছে নতুনকৈ আৰম্ভ কৰিছে বাৰীখন কল সেয়া আমাৰ প্ৰীতম দাদা কবি নিবলৈ আহিলা নেকি ময়ো কবি নিবলৈ আহিছোঁ একেই লগাইছে জলকীয়া লগাইছে জলকীয়া লাই শাক ৰুইছিলে লাই শাক ফুলিলে সেয়া কবি ঘৰতে লগাইছে এক বেগ কবি লৈ ল'লোঁ কবি বাৰু মই আনিলোঁ আহি ঘৰ পালোঁহি মই এতিয়া আপোনালোকক আমাৰ সৰুকৈ বাৰীখনি দেখাই দিছোঁ এয়াত আছিলে ধনিয়া ৰুইছিলে এয়া মায়ে এতিয়া জলকীয়া লগাইছে বিজলকীয়া পুলি লগাইছে লাই শাক এয়া পিঁয়াজ অসমীয়া পিঁয়াজ লগাইছিলে মায়ে সৰুকৈ আৰু ইয়াতে পালেং লগাইছিলে এয়া লাই শাক লগাইছে এয়া ফ্ৰেঞ্চবিন বিলাহী গছ এয়া লাই শাক মায়ে এইবোৰ গোবৰ আনি থৈছে গোবৰ আনি থৈ দিছে চব্জিত দিবৰ কাৰণে এয়া ৰঙালাও গছ বগাইছে আৰু এতিয়া লাহেকৈ লাগিব আৰু এতিয়া বগাবলৈ আৰম্ভ কৰিছে লাহেকৈ চাং দিব লাগিব এয়াই আৰু এইখনি আমাৰ সৰু বাৰীখনি ক'ত যায় বাইদেউ অঁ পইচা বেংকলৈ যায় নেকি অঁ বাই কাম হ'লনে বাইদেউ বেংকত এতিয়া ক'ত যায় অঁ ঘৰলৈ যায় এতিয়া মই আপোনালোকৰ আগত দুজনী আমাৰ বেটীক চিনাকি কৰাই দিম আৰু আমাৰ বেটী দুজনীক আপোনালোকে সদায় দেখিব পাব মোৰ চেনেলত তো মই আপোনালোকক চিনাকি কৰি দিছোঁ ভিডিঅ'বোৰ সদায় চাই থাকিব বিচাৰে আৰু ছাবস্ক্ৰাইব কৰি দিব বাই বাই আজি বাই বাই